নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ADRE ড্ৰাইভাৰৰ এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব। ইতিমধ্যে আমি কাট অফৰ ওপৰত যথেষ্টখিনি ভিডিঅ' দিছোঁ আৰু যিসকল আমাৰ ভিউৱাৰ্ছসকলে কমেণ্ট কৰি আছিলে যে ড্ৰাইভাৰৰ এক্সপেক্টেড কাট অফ দিব লাগে আফটাৰ OMR চেকিঙৰ পিছত অফিচিয়েল যিখন এনচাৰ কি প্ৰকাশ কৰাৰ পিছত কেনেকুৱা কাট অফ হ'ব তাৰ ওপৰত এটা পোল দিবলৈ তেওঁলোকে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধ মৰ্মে আমি পোল দিছিলোঁ আৰু সেই পোলৰ ওপৰত ভিত্তি কৰি লগতে প্ৰিভিয়াছ ইয়াৰৰ কাট অফৰ ওপৰত ভিত্তি কৰি আজি আপোনালোকৰ আগত এটা কাট অফৰ ধাৰণা দিবলৈ ওলাইছোঁ। আমি জাষ্ট চেষ্টাই কৰিছোঁ আপোনালোকক এটা আইডিয়া দিবলৈ। আগন্তুক স্কিল টেষ্টৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিবৰ বাবে এটা আইডিয়া ল'ব পাৰে আমাৰ এই ভিডিঅ'টোৰ পৰা। এইখিনিতে এটা অনুৰোধ, যিসকল আজি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাৰিব, কিয়নো আমাৰ চেনেলত অসমৰ গভৰ্ণমেণ্ট জব সম্বন্ধীয় বিভিন্ন কথা বাৰ্তা আলোচনা কৰাৰ লগতে সেই জব সম্বন্ধীয় প্ৰিপেৰেশ্যনৰ ভিডিঅ' দি থকা হৈছে আৰু হৈ যোৱা পৰীক্ষাসমূহতো আমাৰ চেনেলৰ পৰা যথেষ্টখিনি প্ৰশ্ন কমন আহিছে। সেয়ে আপোনালোকে আমাৰ চেনেলৰ পৰাও কিছু পৰিমাণে উপকৃত হ'ব পাৰে। সেয়ে আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। আহকচোন প্ৰথমতে আমি যোৱাবাৰ যিখন ADRE কাট অফ লিষ্ট, ড্ৰাইভাৰৰ কাট অফ লিষ্ট কেনেকুৱা গৈছিলে যোৱাবাৰ সেইখন চাই লওঁ। যোৱাবাৰৰ জেনেৰেলৰ ক্ষেত্ৰত 103 গৈছিলে, মেনৰ ক্ষেত্ৰত 103 গৈছিলে কাট অফ ড্ৰাইভাৰৰ, আৰু ফিমেলৰ ক্ষেত্ৰত গৈছিলে যোৱাবাৰ 57, যথেষ্ট কম গৈছিলে ফিমেলৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ কাট অফ, আৰু SCৰ ক্ষেত্ৰত গৈছিলে 93, আৰু এয়া মেনৰ হয় 93 SC আৰু ফিমেলৰ নীল আছিলে। তাৰপিছত আহিলে ST প্লেনৰ গৈছিলে 93 আৰু ফিমেলৰ গৈছিলে 55.50। তাৰপিছত ST হিলৰ গৈছিলে 78 মেনৰ আৰু ফিমেলৰ গৈছিলে নীল, ফিমেলৰ নীল আছিলে। আৰু ঠিক সেইদৰে OBC MOBC গৈছিলে 96 মেনৰ ক্ষেত্ৰত আৰু ফিমেলৰ আছিলে 51, আৰু ঠিক সেইদৰে EWSৰ আছিলে 97 আৰু ফিমেলৰ 52। ইয়াত দেখা গৈছে যে আৰু এক্স ছাৰ্ভিচমেনৰ 78 গৈছিলে কাট অফ যোৱাবাৰ। ইয়াত দেখা গৈছে যে ফিমেলৰ কাট অফ যথেষ্টখিনি কম গৈছিলে। জেনেৰেলৰ ক্ষেত্ৰত 103 যোৱাৰ পৰিৱৰ্তে ফিমেলৰ 57 যথেষ্ট কমিছিলে, আৰু OBC MOBC ক্ষেত্ৰত 96 যোৱাৰ পৰিৱৰ্তে ফিমেলৰ গৈছিলে 51। আৰু ইয়াত ফিমেলৰ চবতকৈ কম চাবলৈ গ'লে OBC MOBC যথেষ্ট কম কাট অফ গৈছিলে ফিমেলৰ ক্ষেত্ৰত, আৰু মেনৰ ক্ষেত্ৰত চবতকৈ কম কাট অফ গৈছিলে আমাৰ এক্স ছাৰ্ভিচমেন আৰু ST হিলৰ যথেষ্টখিনি কম কাট অফ গৈছিলে। আৰু এইবাৰো এনেকুৱা কাট অফ যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ইয়াতকৈ কিছু কমিব, হয়তো 100% চিয়'ৰ হয়, কিন্তু কিছু কেণ্ডিডেটে বহুত বেছি মাৰ্ক পাব পাৰে, কিন্তু যিটো লৱেষ্ট লেভেল কাট অফটো থাকিব সেই কাট অফ মাৰ্কটো জেনেৰেলৰ ক্ষেত্ৰত যোৱাবাৰ যিহেতু 103 আছিলে, ইয়াতকৈ যথেষ্ট কমিব। জেনেৰেলৰ ক্ষেত্ৰত 90 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে, যিহেতু এবাৰ নেগেটিভ মাৰ্কিঙৰ এইটো পৰীক্ষা। আৰু সকলো কেণ্ডিডেটৰে যিটো স্কিল টেষ্ট ক্লিয়াৰ নহ'বও পাৰে, ৰিটেন টেষ্ট পাছ কৰিলেও স্কিল টেষ্ট ক্লিয়াৰ নহ'ব পাৰে। সেয়েহে জেনেৰেলৰ ক্ষেত্ৰত 90 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু OBC MOBC ক্ষেত্ৰত যোৱাবাৰ যিহেতু 96 গৈছে, এইবাৰ যিহেতু নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা হয়, সেয়েহে OBC MOBCৰ ক্ষেত্ৰত 80 পৰ্যন্ত বা 85 পৰ্যন্ত নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে, কিয়নো এইটো নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা হয়। ঠিক সেইদৰে SCৰ ক্ষেত্ৰতো 80 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে, এয়া মেনৰ ক্ষেত্ৰত। আৰু ফিমেলৰ ক্ষেত্ৰত বহুত কমিব, যিহেতু OBC MOBCৰ যোৱাবাৰ 51 গৈছিলে ফিমেলৰ ক্ষেত্ৰত, এইবাৰ OBC MOBCৰ ক্ষেত্ৰত 45 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ঠিক সেইদৰে জেনেৰেলৰ ক্ষেত্ৰতো 50 পৰ্যন্ত কাট অফ নমাৰ সম্ভাৱনা আছে ফিমেলৰ ক্ষেত্ৰত, আৰু ঠিক সেইদৰে SCৰ ক্ষেত্ৰতো 45 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে। বিশেষকৈ ফিমেলৰ ক্ষেত্ৰত কাট অফ যথেষ্টখিনি কমিব, কিয়নো ফিমেলৰ সকলোৱে ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু সকলোৱে ড্ৰাইভিং স্কিলো নাথাকে। সেয়ে ফিমেলৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমিব, চবতকৈ কম কাট অফ কমিব ফিমেলৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ পোষ্টত। ADRE গোটেইকেইটা পৰীক্ষাৰ ভিতৰত ফিমেলৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমিব ড্ৰাইভিং পোষ্টত, আৰু ঠিক সেইদৰে ST প্লেনৰ ক্ষেত্ৰতো কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। 75 পৰ্যন্ত নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে ST প্লেন, আৰু ST হিলৰ ক্ষেত্ৰতো 70 পৰ্যন্ত কাট অফ নমাৰ সম্ভাৱনা আছে মেনৰ ক্ষেত্ৰত। আৰু ফিমেলৰ ক্ষেত্ৰত ঠিক সেইদৰে SC OBCৰ দৰে কাট অফ কমাৰ যথেষ্টখিনি সম্ভাৱনা আছে। 40 পৰ্যন্ত কাট অফ নমাৰ সম্ভাৱনা আছে ST হিল আৰু ST প্লেনৰ ক্ষেত্ৰত। কিছু ক্ষেত্ৰত কাট অফটো কিছুমান কেণ্ডিডেটৰ মাৰ্ক যথেষ্ট হাই হ'ব পাৰে, কিন্তু যিটো মিনিমাম লেভেলটো আমি কোৱাৰ দৰে হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেয়ে যিসকলে আমি কোৱাৰ দৰে কাট অফ নম্বৰ বা স্ক'ৰ কৰিছে অফিচিয়েল এনচাৰ কি বা OMR চেক কৰাৰ পিছত, তেওঁলোকে এতিয়াৰ পৰা ড্ৰাইভিং স্কিলৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক। ড্ৰাইভিঙৰ লগত জড়িত বিষয়সমূহ তেওঁলোকে জানি থ'লে ভাল হ'ব, কিয়নো ড্ৰাইভিং স্কিল টেষ্টৰ মাৰ্কটো যথেষ্ট গুৰুত্বপূৰ্ণ চাকৰি এটা পাবৰ বাবে।
আমি যিটো পল দিছিলোঁ আমাৰ ইউটিউবত তাত এনেকুৱা ধৰণৰ ওলাইছে <78% আৰু 70 to 85 6%, 85 to 100 23% আৰু 100+ 63%। ইয়াত 100+ 63% দেখা গৈছে, বহুত বেছি দেখা গৈছে, কিন্তু এয়া সঁচা নহয়। কিছুমান কেণ্ডিডেটে এনেই বেছি মাৰ্ক থকাটো দি দিয়ে, অলপ বিভ্ৰান্তিকৰ হ'বৰ বাবে বা ডিম'টিভেট হ'বৰ বাবে, সেইবাবে কিছুমান কেণ্ডিডেট এনেকৈ দি দিয়ে। সেয়া এই পলিং ছিষ্টেমটো ইমান বিশ্বাসযোগ্য নহয়, আপোনালোকে এইবিলাকৰ ওপৰত বেছি বিশ্বাস নকৰিব। যিহেতু এইটো নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা হয়, যোৱাবাৰতকৈ কিছু পৰিমাণে হ'লেও কম কাট অফ যাব। আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকে যিসকলে আমি কোৱাৰ দৰে স্ক'ৰ কৰিবলৈ সক্ষম হৈছে OMR চেকিং কৰাৰ পিছত, তেওঁলোকে স্কিল টেষ্টৰ বাবে কিছু পৰিমাণে প্ৰিপেৰেশ্যন কৰি থাকক। কাট অফ নিশ্চয় কমে যাব, যিহেতু এইটো নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা। নেগেটিভ মাৰ্কিঙৰ পৰীক্ষাৰ ক্ষেত্ৰত 50% পোৱা যথেষ্ট টান হয়। যিসকলে ইতিমধ্যে নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় জানে। সেয়েহে আপোনালোকে ডিম'টিভেট নহ'ব, আপোনালোক মটিভেটেড হৈ থাকক আৰু আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি যাওক। আপোনালোকে কৰিবলগীয়া কামখিনি কৰি যাওক, নিশ্চয় আপোনালোকে এটা ভাল ফল পাব। এয়া আছিল আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।